মই নথকাৰ অনুভৱ পূৰ্বৰ সকলো অসমীয়া চিনেমাৰ অভিলেখ ভংগ কৰি এখন নতুন ইতিহাস সৃষ্টি কৰিলে ৰৈ ৰৈ বিনালে। মুক্তিৰ প্ৰথম দিনাই ছবিখনে ঘূৰিলে অভিলেখ। সব টকাৰ খেল, সব বেপাৰী। বক্স অফিচত 2 কোটিৰো অধিক টকাৰ সংগ্ৰহ ৰৈ ৰৈ বিনালে। 31 অক্টোবৰত দেশজুৰি মুক্তি পোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। প্ৰত্যেক ছবি গৃহত দৰ্শকৰ ভিৰ, সকলোৰে চকুত চকু পানী, কাৰণ এইখন ছবি আছিল জুবিনদাৰ জীৱনৰ অন্তিম উপহাৰ। মই নথকাৰ অনুভৱ এয়াই আছিল চাগে অসমীয়া চিনেমা জগতক লৈ দেখা সপোন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। তেওঁৰ সপোন যেন আজি বাস্তৱত। মোৰ মন দুচকু অসহায়। সকলোৰে মুখত কেৱল ৰৈ ৰৈ বিনালে। এই নামেই এতিয়া অসমীয়া চিনেমা জগতৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব।